আহোমসকল ক'ৰ পৰা আহিছিল তেওঁলোক আহিছিল ব্ৰহ্মদেশৰ পৰা তেওঁলোক ক'ৰ পৰা আহিছিল কোৱা যায় যে তেওঁলোক ব্ৰহ্মদেশৰ ইৰাৱতী উপত্যকা তেওঁলোক ব্ৰহ্মদেশৰ ইৰাৱতী উপত্যকাৰ শ্যাম প্ৰদেশৰ পৰা আহিছিল মনত ৰাখিবা তেওঁলোক ব্ৰহ্মদেশৰ ইৰাৱতী উপত্যকা তেওঁলোক তাই মানুহ আছিল যোনে ব্ৰহ্মদেশৰ ইৰাৱতী উপত্যকাৰ শ্যাম প্ৰদেশৰ পৰা আহিছিল বুজি পাইছা পাইছানে নাই ওকে চোৱা আহোমসকল পিছলৈ গৈ কেনে তেওঁলোকে শাক্ত হিন্দু ধৰ্ম গ্ৰহণ কৰে কাৰ সময়ত স্বৰ্গদেউ জয়ধ্বজ সিংহৰ সময়ত জয়ধ্বজ সিংহৰ কাৰ্যকাল কেতিয়া আছিল 1648 চনৰ পৰা 1663 চনলৈকে জয়ধ্বজ সিংহৰ ৰাজত্ব আছিল আৰু তেওঁৰ সময়তেই 1655 চনত 1665ত প্ৰথমবাৰৰ কাৰণে আহোমে শাক্ত হিন্দু ধৰ্ম গ্ৰহণ কৰে কি ধৰ্ম শাক্ত হিন্দু ধৰ্ম গ্ৰহণ কৰে এতিয়া চোৱা শাক্ত হিন্দু ধৰ্ম য'ত শক্তিৰ দেৱীসকলক পূজা কৰা যায় পিছলৈ গৈ জয়ধ্বজ সিংহৰ পিছত ৰুদ্ৰসিংহৰ সময়ত ৰুদ্ৰসিংহৰ কাৰ্যকাল 1696 চনৰ পৰা 1714 চনলৈ এই সময়ছোৱাত ৰুদ্ৰসিংহৰ সময়তেই আহোমসকলে প্ৰথমবাৰৰ কাৰণে তিনিটা হিন্দু ধৰ্মৰ ভাগ তেওঁলোকে ফলো কৰিবলৈ আৰম্ভ কৰে এটা হ'ল বৈষ্ণৱ য'ত ভগৱান বিষ্ণুক মুখ্য ভগৱান বা দেৱ হিচাপে পূজা কৰা যায় এটা হ'ল শাক্ত য'ত শক্তিৰ দেৱীসকলক পূজা কৰা যায় য'ত কালী দুৰ্গা তাৰপিছত মা মনসা এনেকুৱা ধৰণৰ দেৱীসকলক পূজা কৰা যায় তাৰ বাহিৰেও এটা আছিল শৈৱ যিটো ভাগ আছে তাত শিৱক মুখ্য ভগৱান বুলি পূজা কৰা যায় ইংলিছত চাব গ'লে বৈষ্ণৱিজিম শক্তিজিম আৰু চাইভিজিম এই তিনিটা ধৰণৰ হিন্দু ধৰ্ম ফলো কৰিবলৈ আৰম্ভ কৰে ৰুদ্ৰসিংহৰ সময়ত আহোমসকলে ঠিক আছে